আমাক কিতাপ লাগিব we want justice বন্ধ কৰা পলিসিটি বন্ধ কৰা we want justice আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব আমাক কিতাপ লাগিব আমাক কিতাপ লাগিব পলিসিটি হাই পলিসিটি হাই we want justice we want justice আমাক ন্যায় লাগিব আমাক কিতাপ লাগিব আমাক কিতাপ লাগিব বন্ধ কৰক পলিসিটি বন্ধ কৰক আমাক কিতাপ লাগিব আমাক কিতাপ লাগিব আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব we want justice we want justice বিনা কিতাবত আমি এক্সাম নাই দেও বিনা কিতাবত আমি এক্সাম নাই দেও we want justice আমার ক্লাস করি কেউ আমি নকল তো ক্লাস কোয়া নাই ক্লাস কি হইছে তাহলে ক্লাস করিছে কিন্তু কিতাবে তো আমি কেন পড়ো আর কেন পরীক্ষা কেন করি তো পরীক্ষার আমি কি বেলেগ ইউনিভার্সিটি ক্লাস করব না আর সিলেবাস পুরো পড়ছি ছয় মাস প্রস্তুতি না রয়েছে তুমি কেন না ছয় মাস পরীক্ষা কমপ্লিট হওয়ার আগে ক্লাসে কমপ্লিট হওয়ার আগে আমার 2 মাস কমপ্লিট করে পড়লে গাপনা দিব এইটো বড়লা ইউনিভার্সিটি মই বক্তৃতা ক'ব মই জিজ্ঞাসা দিছোঁ বড়ো ইউনিভাৰ্চিটি এনেকুৱা কাম কৰিব নালাগে এনেকুৱা কাম কৰি কিনে আমাৰ ষ্টুডেণ্টবিলাকক ইমান অশান্তি দিছে আমি এতিয়া ক্লাছ বন্ধ কৰি আমি এতিয়া প্ৰতিবাদ আনিব লাগিছে এতিয়া বেয়া নিৰ্লজ্জ কথাবিলাক নাইয়ে ক'লেও ক'ব কৰিব ইমান নিৰ্লজ্জ কথা কৈছে আমাৰ দাবী এটাই আমাৰ আগন্তুক দিনলৈ ৰিজাল্টটো আমাৰ ফলাফলটো ভালকৈ ঠিক কৰিব লাগে আৰু কিতাপৰ কথাটো আমাৰ কিতাপটো আমাৰ কি কৰিছে সিহঁতে কিয় আমাৰ এনেকুৱা টাইম কৰিছে যদি নোৱাৰে এৰি দিয়ক আমার এগুলো লাগে আমি নপঢ়ো আমি কি এটা পঢ়িব আহিছোঁ মা দেউতা কষ্ট কৰি পঢ়িছোঁ আমি নিজে কাম কৰিব লগাইছে গুৱাহাটী বিশ্ববিদ্যালয় যাব আমি নকওঁ আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিয় কৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি অলৰেডি মানে হৈ আছে সম্পূৰ্ণ হৈ আছে সিহঁতৰ আণ্ডাৰত পঢ়িলে আমি কমচে কম কিতাপখিনি আমাক পাম আৰু ক্লাছটোতো এনে হৈয়ে আছে ক্লাছত আমি ভালকৈ বুজি পাম আৰু এইটো আমাৰ এইটো পুৰা প্ৰকৃত ভুল হৈছে বড়ো ইউনিভাৰ্চিটিয়ে এনেকুৱা কৰিছে যে আমি ষ্টুডেণ্টৰ যেনেকৈ মৰাব প্ৰিন্সিপালবোৰ কৈছে জানিলোঁ আমাৰ প্ৰিন্সিপাল ছাৰৰ কৈছে ইউনিভাৰ্চিটি কথা পাতিব মিটিং অকল এচি ৰুমত হ'লে হ'ব নেকি আমি কেইটা মৰি থাকিব লাগিব এইটো কথা নহয়তো আমি ইমান বঢ়িয়াকৈ কষ্ট কৰি পঢ়িব লগা হৈছে কিছুমানে লেবত পোৱা পৰিছে কিছুমানে কিমান পইচা খৰচ কৰি কৰিছে এই দূৰৰ পৰা ভৈৰৱকুণ্ড আহিছে 14-18 কিলোমিটাৰ কৰিছে কিতাপ নোহোৱাকৈ পৰীক্ষা হৈছিলে হয় বহুখিনি হৈছে কি ক'বা দাবী কি হ'ল তোমালোকে মই চাই আছোঁ আমার ভবিষ্যৎ বরবাদ করিব নালাগে যদি নোৱাৰে তেনে দিব লাগে যদি পাৰে তেনে আমাক উচিত পৰিমাণে বুক দিব লাগে পৰীক্ষা 6 মাহৰ ভিতৰত কৰিব লাগে 2 মাহৰ ভিতৰত পৰীক্ষা কৰিলে নহ'ব আমি 6 মাহৰ কোৰ্সটো 2 মাহত কমপ্লিট কৰিব নোৱাৰোঁ পচিবলে নহয় এইটো আমাৰ দাবী আছে আমাৰ কিতাপ লাগিব 6 মাহৰ ভিতৰত এটা হ'ব লাগিব 2 মাহৰ ভিতৰত পৰীক্ষা আছে এতিয়া 9 তাৰিখৰ পৰা আছে কিন্তু বুক ওলোৱা নাই এইটো বেলেগ কথা এতিয়ালৈকে তোমাৰ কিতাপ পোৱা আমার বুকে নাই বুক নোয়াকে আমি এক্সাম দি আছো ফিলোসফি আর লাইব্রেরি ফিলোসফিটো বড় ইউনিভার্সিটি নাই বলে যদি নাই তেনে গুৱাহাটী ইউনিভার্সিটি দিতে আমাক নালাগে আমাক এক্সিট কিতাপটো দিবা আমি যেনেকা ভালই পঢ়ি এক্সাম দিব পাৰো ইমানে ক'ব আমি 5th সেমিস্টার এনেকা ಇದು ವಯಸ್ಸು ಬಂತು কিতাপ পোৱা নাই আমি ಇದು গেল না স্যার হতে জিপলাক এক্সপ্লেন কৰিছে আমি ইবিলাকে আন্ডাৰতে আছো স্যার তারা আন্ডাৰতে এটো বনাই লিখা মেকিং কৰি লিখাৰ পিছতো বেগ লগাই দিছে আমি কেনেকে কি কৰিম আৰু যাৰ ভাল হৈছে ৰিজাল্টটো ইহঁতৰ পইণ্ট এনেকা দিছে এটো পইণ্টটো কাকে নাহিব এনেকা টাইপৰ দিছে আৰু কিপসেমা বেকলাই তো আমাৰ শিক্ষা একদম দিব গুণা ক'ব অলপমান কষ্ট অলপ এইফালে এই মাজলৈকে কি ক'ব বিচাৰে দাবী কি হ'ব আমি মানে এটো বৰলা ইউনিভাৰ্সিটি গুৱাহাটী কৰি দিওঁ
আকৌ কিবা কাৰ্যসূচী ল'বা ক্লাছ নকৰা ক্লাছ এক্সাম নিদিওঁ আমি যদি আমাৰ কিতাপ যদি বড়োলেণ্ড ইউনিভাৰ্চিটি যদি কিতাপ নোলায় আমি এক্সাম নিদিওঁ কোনেও একদম কাৰণ সকলোৱে ব্যৱসায় থাকিব নোৱাৰে ঘৰৰ অৱস্থা আছে সকলোৰে ভাল নাথাকে নহয় বাৰে বাৰে আমি ব্যৱসায় থাকিব নোৱাৰে কিমান টকা লাগে 1500 কিমান ষ্টুডেণ্ট আছে তোমালোকে এখন 114জন মাত্ৰ পাছ আৰু 679 পৰীক্ষা নিদিওঁ আমি কিতাপ নলওঁ কেনেকৈ দিম বাৰে বাৰে আমি ব্যৱসায় থাকিব নোৱাৰোঁ নহয় সেইটোৱে আমাৰ যদি কিতাপ ওলাব নোৱাৰে গুৱাহাটী বন্ধ আৰু যদি গুৱাহাটীও কৰি নিদিয়ে মানে আমি এক্সাম কোনেও নিদিওঁ ফাৰ্ষ্ট টাইমৰ অনলাইন এক্সাম হ'ব স্যার আর একটা কথা আছে কথাখিনি গুচি আহিলো আছে এবাৰ তুমি কি ক'ব বিচাৰা আৰু এটা কথা আছে আমাৰ মিডিয়াম দুটা এটা হ'ল এছামিছ মিডিয়াম এটা হ'ল ইংলিছ বড়ো মিডিয়াম আৰু বড়ো মিডিয়ামো আছে কিন্তু আমাৰ এছামিছ মিডিয়ামত বুকে নাপায় ধৰি লওক পলিটিকেল ল'লোঁ পলিটিকেল অনাৰ্ছকেইটা এছামিছ মিডিয়াম পাইছোঁ আৰু ধৰি লওক এটা ছাবজেক্ট ছেট আৰু এটা SEC তাৰপিছত এইটো বুকটো নাপায় এইটো নাপাই কিনে আমি 50 মাৰ্কৰ এক্সাম কেনেকৈ দিব তাৰপিছত ইকনমিক বুক এছামিছত নাপায় অন্য যিটো মাধ্যমৰ কথা ক'লে বড়ো মাধ্যম আৰু এছামিছ মাধ্যম মানে এছামিছ মাধ্যমে কিতাপ নাপায় মানে বড়ো মাধ্যমে নাপায় এটা বড়ো মাধ্যমত কিতাপ পাইছে বড়ো মাধ্যম ক'ব নোৱাৰোঁ বড়ো মাধ্যমে জানে এছামিছ হয় ইংলিছ মিডিয়ামৰ পায় এটা বুক এক্সাম দিছোঁ যদিও গোটেইখিনি পাছ হৈছে যদিও উচিত পইণ্ট পোৱা নাই 5 পইণ্ট পাই কিনে আমাৰ কি হ'ব আমার ভবিষ্যতত একো নহয় কি দাবী আমার দাবী উচিত আমাক ৰিজাল্ট লাগে আৰু বড়ো ইউনিভাৰ্চিটি আমাক উচিত ৰিজাল্ট দিয়ে আৰু অতি সোনকালে দিব লাগে কিয়নো আমি অতি গৰীব মানুহ এতিয়া 1টা বজাত মই যাব লাগে দোকানত কাম কৰিব যদি দোকানত কাম নকৰোঁ তেতিয়াহ'লে কলেজত পঢ়িব নোৱাৰোঁ কিয়নো 2 মাহৰ পিছতে ফৰ্ম ফিল আপ কৰিব লাগে 2 মাহৰ পিছতে এডমিশ্যন ৰিচিভৰ কাৰণে ৰিচিভ এটা পাবলৈ কাৰণে 2800 টকা দিব লাগে যদি আমি